কিহৰ কাৰণে সাপোর্ট কৰিছা দুটা কথা নো কমেন্টস কেপ কিয় সাপোর্ট কৰিছা নো কমেন্টস अरे छुआछूत 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 तुम्हारी माँ की কেপ কিয় সাপোর্ট কৰিছা কেপ কিয় সাপোর্ট কৰিছা কেপ কিয় সাপোর্ট কৰিছা কেব আমাক লাগে কেব আমাৰ অধিকাৰ এ উঠালে রে দেবা উঠালে রে বাবা কেপ কিয় লাগে কেব আমাৰ হিন্দু মানুহৰ যে এনআরসি আহা নাই কাৰণে সেইটো কাৰণে আমাৰ কেব লাগে याहू 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 কেপ কিয় লাগে কেব আমাক লাগে হা কেব আমাক লাগে কেলে লাগে? নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ দৰকাৰ প্ৰয়োজন আছে কেলে লাগে কেপ কেলে লাগে কেপ কেলে লাগে কেপ কেলে লাগে আমি ইয়াত আহিছো অসমত কেবক লৈ যি অপপ্ৰচাৰ হৈ আছে কি হৈছে অপপ্ৰচাৰ অপপ্ৰচাৰ হৈ আছে যে বাংলাদেশৰ পৰা নতুনকৈ হিন্দু বেংগলী আহিব কেবত কোনো পৃষ্ঠাত তেনেকুৱা কোনো লিখা নাই আজিলৈকে কেবখন কোনেও পঢ়া নাই সেইকাৰণে আমি সদৌ অসম বিদ্যাৰ্থী পৰিষদৰ পৰা কেবত সমৰ্থন কৰিছো আপোনালোকে কেপখন পঢ়িছে হা আপোনালোকে কেপখন পঢ়িছে আপোনালোকে কেপখন পঢ়িছে আপোনালোকে কেপখন পঢ়িছে আপোনালোকে পঢ়িছে যদিও আমি পঢ়া নাই কিন্তু কেবৰ বিষয়ে কৈ আছে আমি জানো তেনেকুৱা যোনে অপপ্ৰচাৰ চলাই আছে তেওঁলোকে কেব পঢ়া নাই नहीं मैं इससे एक सवाल पूछना चाहता हूँ ये जो धरती है ये जो दुनिया है ये जो प्रकृति है ये कोई কেব কিয় লাগে কেব নহ'লে ভৱিষ্যত অন্ধকাৰ হৈ যাব অসমৰ অসম বাচিবলৈ হ'লে কেবৰ প্ৰয়োজন অসমত কিহৰ কাৰণে মানে কি কি অসুবিধা হ'ব কেব নাহিলে অসম এদিন কাশ্মীৰ হৈ যাব চবেই যে বিৰোধ কৰি আছে আপোনালোকে সপক্ষে কৈছে দুটা সংগঠন অপপ্ৰচাৰ চলাই আছে যে বাংলাদেশৰ পৰা 1,90,00,000 মানুহ অসমত আহি যাব বাংলাদেশ 1,90,00,000 মানুহ বাংলাদেশত নায়েই ক'ৰ পৰা আহিব আৰু এজনো বাংলাদেশী নাহে আমি জানো বাংলাদেশ 1,90,00,000 মানুহ বাংলাদেশত নায়েই ক'ৰ পৰা আহিব আৰু এজনো বাংলাদেশী নাহে আমি জানো বাংলাদেশ 1,90,00,000 মানুহ বাংলাদেশত নায়েই ক'ৰ পৰা আহিব হয় নেকি The population of Bangladesh was 164.7 million in 2017. বাংলাদেশ 1,90,00,000 মানুহ বাংলাদেশত নায়েই ক'ৰ পৰা আহিব আৰু এজনো বাংলাদেশী নাহে আমি জানো चुप बिल्कुल चुप কেপ কিয় লাগে উই সাপোর্ট কেব কিহৰ কাৰণে সাপোৰ্ট কৰিছা দুটা কোৱাচোন পইণ্ট উই সাপোর্ট কেব কিহৰ কাৰণে সাপোৰ্ট কৰিছা দুটা কোৱাচোন পইণ্ট निकल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं हिंदुस्तान को तेरी पहली फुर्सत में भोसड़ी के निकल এইটো কেবটো মানে আমি পাব লাগে যিটো ছাপোৰ্ট কৰিব লাগে আমি সেইটো কাৰণে কিহৰ কাৰণে কাৰণ দুটা কোৱা কাৰণ দুটা কি ক'ম কৈছো দে কেবৰ কি ক'ম কেপ মানে কি নো কমেন্টস কিহৰ কাৰণে সাপোৰ্ট কৰিছা দুটা কথা নো কমেন্টস আমি কেৱল ফুল মিনিং নাজানো বাট আমাৰ ভাৰতীয় নাগৰিকত্ব সংশোধনী বিলখন পাছ মানে আমি এইটো কিন্তু আমাৰ বিলখন লাগে সেইকাৰণে আমি আহিছো সমৰ্থন দিবৰ কাৰণে কাৰণটো কিহৰ কাৰণে লাগে কিহৰ কাৰণে লাগে আমাৰ অসমখন স্বাধীনৰ কাৰণে লাগে ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है কেপ কেলে লাগে কেব আমাৰ নানা ধৰণৰ সুবিধা দিব কি লগতে কি সুবিধা দিব কি কি সুবিধা দিব ছাত্ৰৰ লগতে দেশৰ দহৰ দেশৰ লগতে ছাত্ৰৰ দহৰ সুবিধা দিব कौन है ये लोग कहां से आते हैं অসমীয়াই যদি ইংৰাজক খেদিব পাৰে অসমীয়াই যদি মান আৰু মোগলক খেদিব পাৰে
তেন্তে বাংলাদেশীকো দৌৰাই দৌৰাই খেদিব পাৰিব জয় আই অসম